হেল্ল' গাইজ, সকলোকে মোৰ ইয়াৰ ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে ভালে আছে। লাষ্ট ভিডিঅ'ত মই হেম বৰুৱাৰ বিষয়ে কেইটামান কুৱেশ্যন দিছিলোঁ। তো আজি মই আলোচনা কৰিম জ্যোতি প্ৰসাদ আগৰৱালাৰ বিষয়ে। জ্যোতি প্ৰসাদ আগৰৱালাটো আছাম টেটৰ ইউপিৰ চিলেবাছত আছিল। তো আজি আমি জ্যোতি প্ৰসাদৰ বিষয়ে আলোচনা কৰিম। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো আজি আমি জ্যোতি প্ৰসাদ আগৰৱালাৰ বিষয়ে আলোচনা কৰিম। MCQ কুৱেশ্যন। জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ 1903 চনত তামোলবাৰী চাহ বাগিচাত। 2. জ্যোতি প্ৰসাদ আগৰৱালাৰ পিতৃ মাতৃৰ নাম কি আছিল? জ্যোতি প্ৰসাদ আগৰৱালাৰ পিতৃ মাতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। জ্যোতি প্ৰসাদে স্কুলত পঢ়ি থাকোঁতে হাতে লিখি প্ৰকাশ কৰা আলোচনীখন কি? জোনাকী। উত্তৰ হ'ল জোনাকী। কুৱেশ্যন নম্বৰ 4। জ্যোতি প্ৰসাদে কিমান বছৰ বয়সত শোণিত কুঁৱৰী ৰচনা কৰিছিল? উত্তৰ 14 বছৰ বয়সত। কুৱেশ্যন নম্বৰ 5। 1921 চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন নেতা জ্যোতি প্ৰসাদৰ পৰিয়ালত আলহী আছিল। তেওঁ কোন? উত্তৰ মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 6। জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম কবিতাটো কি? উত্তৰ বনুৱাৰ মৃত্যু। কুৱেশ্যন নম্বৰ 7। জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম চলচ্চিত্ৰ তথা ভাৰতৰ চতুৰ্থ চলচ্চিত্ৰখনৰ নাম কি? জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম চলচ্চিত্ৰ আৰু ভাৰতৰ ভিতৰত চতুৰ্থ চলচ্চিত্ৰ, সেইখন হ'ল জয়মতী। কুৱেশ্যন নম্বৰ 8। জ্যোতি কলা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1940 চনত। কুৱেশ্যন নম্বৰ 9। জয়মতী চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ক'ত কৰা হৈছিল? উত্তৰ ভোলাগুৰি চাহ বাগিচাত। চিত্ৰবন ষ্টুডিঅ'টোৰ নাম আছিল চিত্ৰবন। নেক্সট কুৱেশ্যন নম্বৰ 10। জয়মতী চলচ্চিত্ৰখনত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? উত্তৰ আইদেউ সন্দিকৈ। কুৱেশ্যন নম্বৰ 11। বিলাতত পঢ়িবলৈ গৈ জ্যোতি প্ৰসাদে কোন বিশ্ববিদ্যালয়ত MA শ্ৰেণীত ভৰ্তি হৈছিল? উত্তৰ এডিনবৰা বিশ্ববিদ্যালয়ত। নেক্সট কুৱেশ্যন নম্বৰ 12। জ্যোতি প্ৰসাদে বিলাতত পঢ়িবলৈ গৈ যি ঘৰত আশ্ৰয় লৈ সংগীতৰ চৰ্চা কৰিছিল সেই ঘৰৰ মালিকনীৰ নাম কি আছিল? উত্তৰ মিছ বেইন। নেক্সট কুৱেশ্যন নম্বৰ 13। জয়মতী চলচ্চিত্ৰত গাঁঠি হাজৰিকাৰ ভাও কোনে লৈছিল? উত্তৰ ফণী শৰ্মা। কুৱেশ্যন নম্বৰ 14। জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি? জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় চলচ্চিত্ৰখন আছিল ইন্দ্ৰমালতী। কুৱেশ্যন নম্বৰ 15। জয়মতী চলচ্চিত্ৰত ল'ৰা ৰজাৰ ভাও কোনে লৈছিল? উত্তৰ নৰেন বৰদলৈ। কুৱেশ্যন নম্বৰ 16। জ্যোতি প্ৰসাদে নিৰ্মাণ কৰা ইন্দ্ৰমালতী ছবিখনৰ নায়ক কোন আছিল? উত্তৰ মনোভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 17। জয়মতী চলচ্চিত্ৰখন কেতিয়া প্ৰথম প্ৰদৰ্শন কৰা হয়? উত্তৰ 1935 চনৰ 10 মাৰ্চত কলকাতাৰ ৰাওনাক হলত। কুৱেশ্যন নম্বৰ 18। জ্যোতি প্ৰসাদৰ নামৰ আগত ৰূপকোঁৱৰ উপাধিটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল? উত্তৰ নৰেন্দ্ৰ নাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 19। জ্যোতি প্ৰসাদৰ জয়মতী চলচ্চিত্ৰৰ মূল কাহিনী কাৰ আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী। কুৱেশ্যন নম্বৰ 20। জয়মতী চলচ্চিত্ৰত ডালিমীৰ ভাও কোনে লৈছিল? উত্তৰ ডালিমীৰ ভাও লৈছিল স্বৰ্গজ্যোতি বৰুৱা মেনকা। কুৱেশ্যন নম্বৰ 21। জয়মতী চলচ্চিত্ৰত গদাপাণিৰ ভাও লওঁতা কোন আছিল? গদাপাণিৰ ভাও লওঁতা আছিল ফুনু বৰুৱা। কুৱেশ্যন নম্বৰ 22। জয়মতী চলচ্চিত্ৰৰ দ্বিতীয় সংস্কৰণটো কেতিয়া কৰা হৈছিল? জয়মতী চলচ্চিত্ৰৰ দ্বিতীয় সংস্কৰণ কৰা হৈছিল 1949 চনত। কুৱেশ্যন নম্বৰ 23। আকাশবাণীৰ আইদেউৰ বুলনি নামটোৰ নামকৰণ কোনে কৰিছিল? উত্তৰ জ্যোতি প্ৰসাদ আগৰৱালাই। কুৱেশ্যন নম্বৰ 24। অসম প্ৰথম কেতিয়া ৰভা আৰু তোৰণ সাজি বিহু মেলা পতা হৈছিল? ইয়াৰ মুকলি সভাৰ সভাপতি কোন আছিল?
উত্তৰ 1940 চনত মুকলি সভাৰ সভাপতি আছিল জ্যোতি প্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 25 জ্যোতি প্ৰসাদ আগৰৱালাৰ নাটকসমূহ কি কি? জ্যোতি প্ৰসাদ আগৰৱালাৰ নাটকসমূহ আছিল শোণিত কুঁৱৰী, কাৰেংঘৰ লিগিৰি, ৰূপালীম, নিমাতী কইনা আৰু লভিতা। শোণিত কুঁৱৰী, কাৰেংঘৰ লিগিৰি, ৰূপালীম, নিমাতী কইনা আৰু লতিফা এইকেইখন আছিল জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ নাটক। কুৱেশ্যন নম্বৰ 26 জ্যোতি প্ৰসাদ আগৰৱালাই কেতিয়া শেষ নিশ্বাস ত্যাগ কৰে? জ্যোতি প্ৰসাদ আগৰৱালাই 1951 চনৰ 17 জানুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে, অৰ্থাৎ 1951 চনৰ 17 জানুৱাৰীত তেখেতৰ মৃত্যু হয়। তো গাইজ আজি মই জ্যোতি প্ৰসাদ আগৰৱালাৰ বিষয়ে 26টামান MCQ আলোচনা কৰিলোঁ। ইয়াৰ পৰাই কুৱেশ্যন থাকে, আপোনালোকে ভালদৰে চাব আৰু ভিডিঅ'বিলাক চাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত মই আৰু এজন সাহিত্যিকৰ বিষয়ে আলোচনা কৰিম। তো আজি ইমানে থাকিল, ধন্যবাদ।